हेलो फ्रेंड्स কি খবৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আপোনালোকৰ লগত মই এটা বহুত ভাল ফেস পেক শেয়াৰ কৰিম বুলি ভাবিছো ডুৰ ফেস পেক যেটো ডুৰ উপকাৰিতাসমূহ সকলোৱে জানে গতিকে প্ৰথমতে চাই লওক ডুৰ উপকাৰিতা সকলোৱে জানো যে ডুৰত লেক্টিক এসিড থাকে যেটো আমাৰ স্কিনটো হাইড্ৰেট কৰি ৰাখে ময়শ্চাৰাইজিং কৰি ৰাখে আৰু গ্লোইং কৰাটো বহুত পৰিমাণে সহায় কৰে একনে ৰিমুভ কৰে আৰু সানবাৰ্ন ৰিমুভ কৰাত বহুত পৰিমাণে সহায় কৰে আৰু মই এই ফেস পেকটো পাৰ্ট কে ডিভাইড কৰি লৈছো oily skinৰ কাৰণে normal to dry skinৰ কাৰণে আৰু sensitive skinৰ কাৰণে গতিকে পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিবলৈ যিকোনো ফেস পেক ইউজ কৰাৰ আগতে মুখখন ক্লিন কৰি দিব মই এটা ফেস ওয়াশ দি মুখখন ধুই আহি ফেস পেক লৈ লগাম এটাকে প্ৰথমতে মই normal to dry skinৰ কাৰণে দেখুৱাম তাৰ পিছত oily skin তাৰ পিছত sensitive skin গতিকে মই প্ৰথমতে মুখখন ধুই আহো মই ফেস ওয়াশ দি মুখখন ধুই আহিলো এতিয়া প্ৰথমতে ফেস পেকটো দেখাম normal to dry skinৰ গতিকে So friends, আমাক normal to dry skinৰ কাৰণে face pack টো তৈয়াৰ কৰিবৰ কাৰণে 2 চামুচ দৈ লাগিব প্ৰথমতে তাৰপিছত লাগিব 1 চামুচ মৌ মই ইয়াত ডাবৰ মৌটো ইউজ কৰিছো আপোনালোকৰ ওচৰত যেটো থাকে হেটো ইউজ কৰিব মাজতে মই আছোৰে তৰা তৰা আকাশৰ নিহাৰিকা মইনে মোৰ ৰেডি হৈ গ'ল এতিয়া মই মুখত এপ্লাই কৰিম এতিয়া জোনাকে নমায়াৰ আছে এতিয়া দাৱৰে নখেলা পাতে তুমি অহাৰ বাবে পোহৰে পাখি মেলে হাৰ পালে সপোনে মেঘৰ বৰণ ৰ'দৰ বৰণ জুনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন অলকানন্দা উঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাততে দুগালতে যেন সোণৰ চেকুৰা চকুত জিলিকি ৰয় কিনো মিয়া মৰমে তোমাৰ হিয়া বিয়পিবই যৌৱন দেহ মন তোমাৰে কথা কৈ জানা মনে মনে তুমি ফাগুনৰে নৈ থাকা বুকু জুৰিবই আলো খুৱা বুকুতে তুমি মাথোৰে হৈ আশা মোৰ আশা এখনি সৰব নৈ সেই আশা মোৰ আশা আহিছে ৰাঙলী হৈ মোৰ গানত বহু যুগ মই এনেকৈ থৈ আকৌ 10 মিনিটৰ পিছত ঠাণ্ডা পানী দি থৈ দিব ফেস ওয়াশ ইউজ নকৰিব তো फ्रेंड्स মই ঠাণ্ডা পানী দি মুখখন ধুই আহি গলো যেহেতু মোৰ নিজৰ ড্ৰাই স্কিনে হয় গতিকে মই ফেস পেকটো বহুত ইউজ কৰো আপোনালোকে এই ফেস পেকটো এসপ্তাহত এদিন বা দুদিন ইউজ কৰিব বেছিকৈ ইউজ নকৰিব গতিকে যিসকলৰ ড্ৰাই স্কিন হয় তেওঁলোকে এই ফেস পেকটো লগাব আৰু বহুত গ্লো আহিব মুখখনত
এতিয়া বনাম অইলি স্কিনৰ কাৰণে গতিকে চাওঁ বনাম অইলি স্কিনৰ কাৰণে ফেচ পেকটো তৈয়াৰ কৰিবৰ কাৰণে আমাক লাগিব 2 চামুচ বেচন আৰু 2 চামুচ দৈ দুচকুৰে নীলাৰে দৈ দিছোঁ মাজতে মই আছোনে তৰা জলা আকাশৰ এতিয়া এইখিনি মিক্স কৰি ল'ব মোৰ পেষ্টটো ৰেডি হৈ গ'ল এতিয়া মই মুখত এইটো লগাই 10 মিনিট সময় ৰাখি আকৌ ঠাণ্ডা পানী দি ধুই দিম এতিয়া মোৰ পেকখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে এতিয়া জোনাকে নমায়াৰ আছে এতিয়া দাৱৰে নখেলা পাতে তুমি অহাৰ বাবে পোহৰে পাখি মেলে হাৰ পালে সপোনে মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন অলকানন্দা উঠৰ হাঁহি যেন লাহে লাহে লগাব ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাততে দুগালতে যেন সোণৰ চেকুৰা চকুত জিলিকি ৰয় কিনো অমিয়া মৰমে তোমাৰ হিয়া বিয়পিবই যৌৱন দেহ মন মুখৰিত গানে তোমাৰে কথা কয় জানা মনে মনে তুমি ফাগুনৰে নৈ থাকা বুকু জুৰিবই আলো খোৱা বুকুতে তুমি মাথো মোৰে হৈ আশা মোৰ আশা এখনি সৰব নৈ সেই আশা মোৰ আশা আহিছে ৰাঙলী লগতে আপোনালোকে ডিঙিটো এইটো এপ্লাই কৰিব মই এতিয়া নলগাওঁ বহু যুগৰ সুখ দুখৰ চিনাকি লৈ 10 মিনিট সময় এনেকৈ থৈ দিম মুখখন ঠাণ্ডা পানী দি ধুই আহিছোঁ আৰু এয়া মোৰ ফাইনেল লুক এতিয়া আহিছোঁ লাষ্ট ফেচ পেকটো যিসকলৰ চেঞ্চিটিভ স্কিন হয় তেওঁলোকে কেনেকৈ দৈ ফেচ পেকটো তৈয়াৰ কৰিব আহক চাওঁ প্ৰথমতে লাগিব আমাক 2 চামুচ দৈ আৰু 1 চামুচ এল'ভেৰা জেল মই ইয়াত পতঞ্জলি এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰত যিটোৱে থাকে সেইটোৱে ল'ব
এতিয়া এইখিনি এনেকৈ মিক্স কৰি ল'ব। দুচকুৰে নীলাৰে মাজতে মই আছোনে তৰা জৰা আকাশৰ নিহাৰিকা মইনে এতিয়া জোনাকে নমায়াৰ আছে এতিয়া ডাৱৰে নখেলা পাতে তুমি অহাৰ বাবে পোহৰে পাখি মেলে হাৰ পালে সপোনে মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন অলকানন্দা উঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাততে দুগালতে যেন সোণৰ চেকুৰা চকুত জিলিকি ৰয় কিনো অমিয়া মৰমে তোমাৰ হিয়া বিয়পিবই যৌৱন দেহ মন মুখৰিত গানে তোমাৰে কথা কৈ জানে মনে তুমি ফাগুনৰে লৈ থাকা বেছি জোৰছে এনেকৈ ঘঁহি ঘঁহি নুমুচিব, এনেকৈ লাহে লাহে মুচিব। চ' ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে কেনেকুৱা পালে আশা কৰোঁ সকলোৱে ভালেই পাইছে। যিহেতু মই ইয়াত বেলেগ কোনো বাহিৰা কেমিকেল থকা প্ৰডাক্ট ইউজ কৰা নাই, সকলোবিলাক ঘৰুৱা সামগ্ৰীয়ে ব্যৱহাৰ কৰিছোঁ, গতিকে আমাৰ স্কিনত কোনো এফেক্ট নকৰে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে অতি সহজতে পায়। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই গাইজ।